Hello friend, our YouTube channel bid সকলোকে স্বাগতম জনাইছো। আজি আমি নলবাৰী বেলখৰৰ বিলেশ্বৰ দেৱাললৈকে আহিছো আৰু ইয়াতে বিলেশ্বৰ দেৱালৰ যি দৃশ্য আছে এই আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব আমাৰ YouTube channel বিদ ধামাকা। কোৱা বিদ ধামাকা কোৱা। বিদ ধামাকা চাইছা না আগতে? বলে চাই থকা নাই? আগতে চাইছা নাই বিদ ধামাকা? চাইছা না? আৰু আপুনি চাই পেণ্টটো চাবই তো বি ধামাকাৰ আমাৰ যিবিলাক ভিডিঅ' আছে সেইবিলাকে চাই আপোনালোকেও চাবলৈ নাপাহৰিব। ইউটিউব চেনেল বি ধামাকাৰ ভিডিঅ' যি আপোনালোকক বাহিৰৰ আমাৰ বাহিৰৰ বুলি কওঁতে ওচৰে পাজৰে থকা আমাৰ ঠাইবিলাক আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক আপোনালোকে চাব আমাৰ চেনেলটোৰ জৰিয়তে। তো চাই থাকক আমাৰ ইউটিউব চেনেল বি ধামাকাৰ। মোৰ ফ্ৰেণ্ড আছে লগত ফ্ৰেণ্ডৰ লগত ওলাইছোঁ আৰু যাব পিছত আমাৰ কি আছে কি নাম আছিলে কাকলি না কাকলি আছে আৰু আছে চুনু আহি আছে চুনু যাব চুনু আহা 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 চুনু আহিছে ন বেলখৰলৈ যাম ন আচ্ছা যি যাম বাৰু আমি বেলখৰলৈকে যাম এনেকৈ মানে নলবাৰী এইখন ককয়া গাঁও মেজি ঘৰ বনাই আছে মাঘৰ বিহু যিহেতু মাঘৰ বিহু এওঁলোকে মেজি বনাই আছে এনেকৈ আমি পাৰ হৈ আহিলোঁ বিহাৰী চক ককয়া চক মণ্ডলৰ চক এতিয়া আমি ৰংমন চক পাৰ হৈ দেওলৈ পাই যাম হয়নে শুনো বেলখৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে ইয়াতে আৰু আহি আমি এনেকৈ বেলখৰৰ বিল্লেশ্বৰ দেৱালয় পালোহি এই দেখিছে আপোনালোকে বিল্লেশ্বৰ দেৱালয় ইয়াৰ পৰা আৰম্ভণি আমি গাড়ীখন এতিয়া পাৰ্ক কৰিছোঁ এয়া হৈছে বিল্লেশ্বৰ দেৱালয়ৰ মূল দুৱাৰ দেৱালয়ৰ মূল দুৱাৰে সোমাইছোঁ এনেকৈ ভিতৰৰ পৰিৱেশ দেৱালৰ ভিতৰৰ পৰিৱেশ আমাৰ ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ আমাৰ দুৰ্গা পূজাৰ সময়ত ইয়াতে 40-45লৈকে মৌ বলি দিয়ে এইখন হৈছে আমাৰ বিল্লেশ্বৰ দেৱালয় আপোনাক দেখুৱাই গৈ আছোঁ বিল্লেশ্বৰ দেৱালয় মহাবলীতে 40-45টা মৌ বলি দিয়ে এতিয়াও সেই প্ৰথা চলি আছেনে চলি আছে ন কিন্তু লকডাউনৰ পৰা কিছু অলপ মানে কমি গৈছে এই হৈছে আপোনাৰ বিল্লেশ্বৰ দেৱালয় য'ত দুৰ্গা পূজাত ইয়াতে শ শ ভক্তৰ আগমন ঘটে দেৱালৰ ভিতৰ চোৱা আপোনালোক দেখুৱাইছোঁ এয়া হৈছে বিল্লেশ্বৰ দেৱালৰ ভিতৰ চোৱা এতিয়া ভিতৰত তললৈকে মন্দিৰ আছে বুলি শুনিছোঁ আমি পাৰ্কলৈ সোমাই গৈছোঁ সকলোৱে মিলি বিল্লেশ্বৰ দেৱালয়ত হাজিৰ হৈছোঁ লাজতে আছে আজি কথা ক'ব জানা নাই কোৱা নাই ক'ব দি আছোঁ একো ক'ব পৰা নাই কোৱা शर्म आता है शर्म करने से होगा কাকলি কোৱা দৰঙৰ চিপাজৰৰ পৰা কাকলি আহিছে নলবাৰীৰ বেলখৰৰ বিল্লেশ্বৰ দেৱালয়ত হয়নে কোৱা কেনেকুৱা মানে ইয়াত আহি কিবা এটা অনুভৱ ভাল লাগিছে
মানে আহিম বুলি ভাবি আছিল না আগতে আহিছিলে ইয়াতে আগতে অহা নাই ন আজি প্ৰথম আহিছে এইটা হৈছে দৰঙৰ আমাৰ কাকলি দৰঙৰ পৰা আহিছে বেলখৰৰ মানে নলবাৰীৰ বেলখৰৰ বিল্লেশ্বৰ দেৱালয় চোৱাৰ কাৰণে এই যে আমাৰ পোষ্ট দি আছে মোৰ ফ্ৰেণ্ডে পোষ্ট দি আছে আগত বহুত দূৰৰ পৰা মানুহ আহে ইয়াতে বহুত দূৰৰ পৰা আহে ন নাই এতিয়াতো ফেমাছ হৈ গৈছে বিল্লেশ্বৰ দেৱালয় আগত ইয়াতে ৰাস্তা পদূলি ইমান ঠিক নাছিলে কিন্তু এতিয়া ধুনীয়া ৰাস্তা পদূলি ভাল দুৰ্গা পূজা চাব আহিব দুৰ্গা পূজা চাব গ'লে ভাল লাগিব ইয়াতে খুব মানুহ হয় কিন্তু একচুৱেলি লকডাউনৰ পৰা কিছু মানুহ অলপ কমিছে কিন্তু আকৌ হ'ব এতিয়া আমাৰ কৰোণা এইবিলাক গুচি যাব এতিয়া আকৌ বিল্লেশ্বৰ দেৱালয় মহাদেৱ শিৱৰ প্ৰতিমূৰ্তি ইয়াতে আছে চাৰিওপিনে মন্দিৰ আছে চাব পাৰিব নালাগে চাৰিওপিনে মন্দিৰ আৰু মন্দিৰ এই হৈছে বিল্লেশ্বৰ দেৱালয় সেৱা জনাবলৈ আপোনালোকে আহিব প্ৰমাণো আছে ইয়াৰ পৰা এটা সময়ত এইবিলাক পানীৰে ভৰি থাকে মন্দিৰত পানীৰে ভৰি থাকিব এতিয়া মোটামুটি পানী নাই আৰু ভিতৰতো আপোনাৰ একেবাৰে তললৈকে যাব পাৰি মন্দিৰত সম্পূৰ্ণ মন্দিৰ আপোনালোক দেখুৱাইছোঁ এই হৈছে বিল্লেশ্বৰ দেৱালয় আপোনালোক দেখুৱাইছোঁ সৃষ্টি মন্দিৰ হৈছে বিল্লেশ্বৰ দেৱালয় এনজয় কৰিছে কিছু কেনেকুৱা লাগিছে আহা বাবু আহা এই যে আৰু এজন বাবু আছে আমাৰ লগত মই এবাৰ উঠি যাওঁ নেকি বিল্লেশ্বৰ দেৱালয় চাব লগা বহুতখিনি আছে আপোনালোক দেখুৱাইছোঁ বিল্লেশ্বৰ দেৱালয়লৈকে হয়তো বহুতে অহা নাই তো চাব পাৰিব আমাৰ ভিডিঅ'ৰ জৰিয়তে বিল্লেশ্বৰ দেৱালয় য'ত আপোনাৰ দুৰ্গা পূজাত 40-45টালৈকে ম'হ বলি দিয়ে এই হৈছে বিল্লেশ্বৰ দেৱালয় বহু মানুহ আহিছে আজি দেৱালয়ৰ আশীষ ল'বলৈ আহিছে ধুনীয়া এয়া হৈছে ৰাজহাঁহ চাৰিওপিনৰ দৃশ্য এয়া বিল্লেশ্বৰ দেৱালয় চাতি বন্তি ইয়াতে জ্বলাই দিয়ে চববিলাক ভিতৰলৈকে নাযাওঁ শ্ৰী গণেশৰ মূৰ্তি ইয়াতে আছে আমি এতিয়া দেৱান পুখুৰীলৈকে আহিছোঁ দেৱান পুখুৰী আপোনালোকক দেখুৱাম এয়া হৈছে দেৱান পুখুৰী এইটো এই পুখুৰীৰ ৰহস্য আছে এই পুখুৰীৰ পানী কেতিয়াও নুশুকায় দেৱান পুখুৰীৰ পানী এতিয়ালৈকে শুকোৱা নাই ইয়াতে বহুতো মাছ কাছ আছে কাছ দেখিবলৈ পাওঁ নাজানো কিন্তু বহুত মাছ আছে ইয়াতে মাছ আপোনালোকে চাব পাৰিব এয়া আপোনালোক দেৱান পুখুৰীৰ মাছ দেখুৱালোঁ বহুত ডাঙৰ মাছ আছে ইয়াতে দেৱান পুখুৰীলৈকে আহি আপোনালোক মাছ দেখুৱাইছোঁ এইটো হৈছে দবা ঘৰ দবা বজোৱা হয় ডাঙৰ দবা ইয়াতে আছেই লগ কৰি আছে বিল্লেশ্বৰ দেৱালয়ৰ মূল দুৱাৰটো দেখুৱাইছোঁ আপোনালোকে চাওক কেনেকুৱা থাকিব বিল্লেশ্বৰ দেৱালয়ৰ মূল দুৱাৰ
তো আমি লাহে লাহে ইয়াৰ পৰা বিদায় ল'ম এয়া হৈছে বিল্লেশ্বৰ দেৱালয় ভাল লাগিছে আহি আৰু কিবা চাবলৈ যাবা ৰেষ্টুৰেণ্ট যাবা মানে খোৱাৰ কাৰণে কিছু বস্তু খুৱাব আজি কোনে খুৱাব মোৰ লগত টকা নাই কিন্তু হা মই তোমালোকক ভিডিঅ'ত দেখুৱাই দিছোঁ কোনে খুৱাব আজি কোৱা চনু খুৱাব আমাৰ ডক্টৰনী মেডাম আছে যিহেতু ডক্টৰনী মেডামে খুৱাব আমাক আজি ব'লা তেতিয়াহ'লে গৌ হোটেলত এতিয়া চাহ খাবলৈ আহিছোঁ দেৱালয়লৈকে আহিলে এইখন হোটেলত নোসোমাকৈ আমি থাকিব নোৱাৰোঁ এইখন দোকানত আমি খাবৰ কাৰণে সোমামেই চলো কি খাবা অলপ ভাবা আমি হোটেললৈকে আহিছোঁ এতিয়া চবেই হোটেলত চাহ খাম পৰঠা খাম আমাৰ ডক্টৰনী বাইদেউ পৰঠা খাব আমি চবেই এতিয়া চাহ খাম ন কি খাবা চাহ লাগে মিঠাই খাবা চাহ নালাগে